क'क्राझार जिल्लानि परबतजरा महकुमा सिंनि सारायसर बिलो सेराव थानाय इंराज खुंथाय समावनो नैथि मुलुग दावहानि समाव बानायनाय रुपसि बिरखं गाथोनखौ थांनाय 2021 इं मायथाइयाव फिन बेखेवफिननाय जादोंमोन। मख'नो गोनां बाथ्रादि बे रुपसि बिरखं गाथोननि मुंखौ सोलायनानै गुरुदेव कालीचरण ब्रह्म बिरखं गाथोन मुं दोननो आसाम केबिनेटआ बिथांखि लानायाव बर'नि माखासे आफाद गौथुमफोरा गोजोननाय फोरमायो। नाथाय रुपसि बिरखं गाथोननि मुंखौ आसाम केबिनेटआ सोलायनो बिथांखि लानायनि हेंथा माखासे कच राजबंशी आफाद गौथुमनि। गुरुदेव कालीचरण ब्रह्म बिरखं गाथोन मुं दोननायखौ बोखारफिननो दाबि खालामनायजों लोगोसे फैबाय थानाय समाव सोमावसारनायनि हुमखि कच राजबंशी संग्राम समितिनि। দেখা পালো যে অসমৰ কেবিনেটত এটা সিদ্ধান্ত লৈছে ৰূপসী বিমানবন্দৰৰ নামটো পৰিৱৰ্তন কৰি কালীচৰণ ব্ৰহ্ম বিমানবন্দৰৰ নামে নামাঙ্কিত কৰিব। ইয়াত আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছো। এইটো কেতিয়াও মানি লোৱা নহব। যেটো ঐতিহাসিক ৰূপসী বিমানবন্দৰ, সেই ঐতিহাসিক ৰূপসী বিমানবন্দৰটো সেইটো আপোনালোকে চাওক। আমি যদি ইতিহাস আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ৰূপসী বিমানবন্দৰ হিচাপে আছিল। আৰু ৰূপসী বিমানবন্দৰ ৰূপসী এটা জমিদাৰ কোচ ৰজা নৰনাৰায়ণ যে ৰঘুদেৱৰ ল'ৰা বলিনাৰায়ণ ইত্যাদি ইত্যাদি কৰি আমি যদি ক্ৰমে চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ৰূপসী এখন জমিদাৰৰ শাসনাধীষ্ঠ আছিল। আৰু ৰূপসী বিমানবন্দৰত যিখিনি মাটি দান কৰিছিল সেইটো কোচ ৰাজঘৰীয়া মানুহে দান কৰিছিল। গতিকে সেই কমতাপুৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই যিবিলাক কীৰ্তিচিহ্ন, যিবিলাক ঐতিহাসিক বস্তু আছে সেইবিলাক বস্তু যে অসম চৰকাৰে যদি মষিমূৰ কৰে তেতিয়াহ'লে আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন ঘোষণা কৰিম আৰু ইয়াত লগতে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰ কাৰণে কিন্তু চৰকাৰে সম্পূৰ্ণৰূপে